এয়া হ'ল দেখুৱাই লৈছোঁ প্ৰথমতে গ্ৰীণ ইনগ্ৰিডিয়েণ্টছখিনি ভোট জলকীয়াৰ লগত বনাম লগতে এয়া ধনিয়া মই আজি ঔটেঙাৰ লগত গাহৰি তেলেৰে গাহৰি ভাজিম চাই থাকক মাংসটো প্ৰথমতে মই ধুই লৈছোঁ আচলতে দেখিছোঁ ইয়াত তেল মাংস বেছি আছে সেইকাৰণে মই সিজাই ল'ম সিজাই ল'লে মাংসটো ফুলি ফুলি যায় তেতিয়া বনাবলৈ সহজ হয় মই এনেদৰে সিজাই লৈছোঁ গৰম পানীত নিমখ দি ভালকৈ সিজাই লৈছোঁ আকৌ এই পানীখিনি পেলাই লওঁ চাই থাকিব ভিডিঅ'টো তেতিয়াহে বুজি পাব কি কি বনাম কি এয়া 1990s কলি কেৰাহীখন আউট কৰি বগী এজনী আনি ল'লোঁ বেয়াও লাগিছে সৰুৰ পৰা খাই খাই আহি ডাঙৰ হ'লোঁ এতিয়া আজি আউট কৰি দিলোঁ এয়া এনেদৰে ফ্ৰাই কৰিবলৈ আৰম্ভ কৰি দিলোঁ আপোনালোকে ভাবিছে চাগে তেল চেল দিয়া নাই কি ফ্ৰাই কৰিছে এনেকৈ মাছৰ তেলেৰে মাছ ভাজে আজি গাহৰি তেলেৰে গাহৰি ভজা দেখুৱাম আপোনালোকক চাই থাকক কিমান তেল ওলাব চাব দেই গোটেইখিনি লগাই লওঁ এয়া তেল ওলাই গ'ল আৰু বহুত তেল ওলাব গাহৰিটো আচলতে বহুত চৰ্বি থকা গাহৰি বহুত ডাঙৰ আছিলে মানে হাইব্ৰিড গাহৰি আছিলে গতিকে তেল দিয়াৰ কোনো প্ৰয়োজন নাই বনাই হোৱাৰ পিছত তেল চাব আপোনালোকে কেনেকুৱা হয় পিঁয়াজটো বেলেগক দেখি এনেদৰে কাটিবলৈ ট্ৰাই কৰিছোঁ কিন্তু নহয় সেইকাৰণে স্পীড কৰি দিছোঁ কাটোতে কিন্তু ইমান স্পীড নাছিলে আকৌ দেই তাৰপিছত লগাই দিলোঁ আৰু লগাই দি ভাজি আছোঁ এয়া বগা নিমখ দি দিছোঁ এয়া হালধীয়া ৰঙৰ হালধি দি দিছোঁ অলপ বেছিকৈ দিছোঁ মানে এয়া তেল দেখিছে নাই তেল একদম মিঠাতেলৰ নিচিনা ওলাই গৈছে আজিহে গম পাইছোঁ দেই গাহৰি তেলতো একদম মিঠাতেল থাকে মিঠাতেল কিন্তু বাচি গৈছে মোৰ সোৱাদটো কি হয় নাজানো ভালেই হ'ব চাগে খুন্দিবলৈ দিছোঁ এইটো আদা নহৰু এয়া আদা নহৰু হৈ গ'ল বাৰা মছলা আহে বেছি মছলা নিদিওঁ দেই দেখিছা এইটো কেহা হৈ বুলি কয় চবেই কাটি দিলে বেছি ভাল লাগে নহ'লে কেহা হ'বও পাৰে এয়া চাওক কি পদ্ধতি ইউজ কৰিছে এনেকুৱা কৰিলে বেছি ভাল লাগে মানে ৰসটো সম্পূৰ্ণ ওলাই যায় তেতিয়া ঔটেঙাৰ ভাল লাগে এইটো লগাই দিলোঁ আজি গাহৰি মাংসটো কিন্তু বেলেগ ধৰণৰ দেই প্ৰথমতে সিজাই লৈছিলোঁ ফুলি ফুলি গৈছিল মই ভাবিছোঁ বহুত খাব পাম কিন্তু এতিয়া যিমান ভাজি আছোঁ সিমানেই সৰু হৈ গৈ আছে মানে আৰু এঘণ্টামান ভাজিলে চাগে চব জিৰ' হৈ যাব দেখোন ঔটেঙা খাব লাগিব আৰু কি মাংস আনিলোঁ জানো আজি তাৰপিছত কোনোবাই কৈছিল গৰম পানীহে বোলে চব্জিত ঢালিব লাগে সেইকাৰণে 61 ডিগ্ৰী দেখিছে গৰম পানী এইটো মই ঢালি লওঁ নাজানো আৰু ঠাণ্ডা পানী ঢালিলেওতো গৰমেই হয় কিন্তু ঠাণ্ডা নাঢালিবলৈ কয় সেইকাৰণে গৰম কৰি ঢালি লৈছোঁ আৰু এয়া উতলিছে ভাতৰ লগতে কুকাৰটোতে মানে মই আলুটো দি দিছিলোঁ এতিয়া এইটো এনেকৈ হ'বৰ কাৰণে দিছোঁ দেই আলুটো আগতে কুকাৰত দিয়ে কথাটো আপোনালোকে বুজি পাইছেনে মানে কি হয়
এই মাংসবিলাক সিজি হাৰ্ডিলৈকে গুৰি হৈ যায় কিন্তু আলুবিলাক থাকি যায় 2022 চনৰ আলু যে সেইকাৰণে এয়া গাহৰি আৰু ঔটেঙাৰ জোল আৰু অলপ উতলাব লাগিব এতিয়া দিম ধনিয়া টেষ্ট কৰি চাম মই বনাইছিলোঁ মই টেষ্ট কৰিবলগীয়া হৈছে